নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল daes.k worldলৈ। আজি চিকেনৰ এটা ৰেচিপি লৈ আহিছো। তাৰ কাৰণে লৈছো চিকেন, এটা মিডিয়াম সাইজৰ পিয়াজ, আদা, নহৰু আৰু কেইটামান কেঁচা জলকীয়া। কেৰাহীখন গৰম হলত সৰিয়হৰ তেল দিলো। তেলখিনি গৰম হলত দিছো অলপমান পাঁচফোৰণ। এতিয়া দিম কাটি থোৱা পিয়াজখিনি। পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে দিম মাংসখিনি। মাংসখিনি ভালদৰে লৰাই লৈছো। এতিয়া দিছো ইয়াতে হালধি, সোৱাদ অনুসৰি নিমখ দিছো। অলপ দিছো কাশ্মীৰী পাউডাৰ, অলপ দিছো ধনিয়া পাউডাৰ, অলপ দিছো জিৰা পাউডাৰ আৰু অলপ দিছো গৰম মছলা। গোটেইখিনি ভালদৰে মিলাই লৈছো। এতিয়া ইয়াতে দিম থেতেলিয়াই লোৱা আদা, নহৰু আৰু জলকীয়াখিনি। এইখিনিও এবাৰ ভালদৰে লৰাই লৈছো। ঢাকনখন দি অলপ সময় সিজিবৰ কাৰণে ৰাখি দিম। 1 মিনিটমান হোৱাৰ পাছত এয়া চাওক মাংসখিনিৰ পৰা পানী ওলাইছে। এবাৰ লৰাই দিছো। পুনৰ মাংসখিনিত ঢাকন দি 1 মিনিটৰ কাৰণে ৰাখি থম। 1 মিনিটৰ পাছত পুনৰ ঢাকনখন অতৰাই এবাৰ লৰাই লৈছো। আকৌ ঢাকনখন দি অলপ সময় সিজিবৰ কাৰণে ৰাখি দিম। 40 ছেকেণ্ডমান ঢাকন দি সিজোৱাৰ পাছত এয়া চাওক মাংসখিনিৰ পৰা ওলোৱা পানীখিনি কমি গৈছে। এবাৰ ভালদৰে লৰাই এতিয়া ইয়াতে দিম অলপমান পানী। হেতাখনেৰে এইদৰে পানীখিনি চাৰিওফালে ভিচি দিছো। ঢাকনখন দি পানীখিনি কম হোৱালৈকে সিজিব দিম। 1 মিনিটমানৰ পাছত পানীখিনি কমি গৈছে দেখিছে। আকৌ এবাৰ অলপ পানী দিছো। আকৌ পানীখিনি কমিবৰ কাৰণে ঢাকনখন দি থম। 1.5 মিনিটমানৰ পাছত এয়া চাওক পানীখিনি কমি গৈছে। মাংসখিনি কালাৰ কিমান ধুনীয়া হৈছে চাওক। দৰে ভজা মাংসখিনি খাবলৈ বহুত সোৱাদ হয়। অলপমান নিমখ কম হৈছিল আৰু অলপ দি দিলো। এয়া চাওক মাংসখিনি কিমান ধুনীয়াকৈ সিজি গ'ল। আশা কৰিছো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। মাংসখিনি ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিলো। এইফালে চাওক ৰেডি হৈ গ'ল। ভজা মাংস, ঔটেঙা দিয়া বইল দালিৰ সৈতে ডিনাৰৰ থালখন ৰেডি হৈ গ'ল। আপোনালোকেও এইদৰে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল।